নো স্কিন শ্ব' নমস্কাৰ আণ্টি ভালে আছে আছো আছো পঢ়া শুনা ঠিকে চলি আছে তোমাৰ আণ্টি পঢ়া শুনা ঠিকে চলি আছে আৰু ভাল ভাল পিছে তুমিতো ৰাতি সোনকালে খোৱা চাগে ন মই মোৰ শুওঁতে অলপ দেৰি হয় আৰু 10টামান বাজে আৰু কালি ৰাতিটো তাই 3টামান বজালৈকে তিনিটা বজাত কেতিয়াবা মই উঠিব লগা হয় মানে সোনকালে উঠি ঘৰৰ কামবিলাক কৰিব লাগে দেউতা যে অফিচলৈ যায় যে মাক অলপ হেল্প কৰি দিব লাগে আৰু সেইকাৰণে কেতিয়াবা 3টাতে উঠো মই ৰাতিপুৱা সেইটোকে কৈছে আণ্টি ইমান বঢ়িয়া খানা বনাইছে আপুনি একদম টপ ক্লাছ ৰাগিনীটো চাগে বাহিৰৰ পৰা খানা অৰ্ডাৰে নকৰে ন আপুনি ইমান টেষ্টি বনাই যেতিয়া ঘৰতে হয়নে অ' মাই গড আণ্টি আপুনি ইমান ফানি ৰাগী আণ্টিলে কি বঢ়িয়া বঢ়িয়া জোক মাৰি থাকে তই কিয় কৈ আছিলে আণ্টিলে লেম লেম জোকছ মাৰি থাকে বুলি আৰে আণ্টি আপুনি কিয় কৰিব লাগে এইবিলাক মই আছো নহয় মই কৰি দিম বাৰু আণ্টি এইবাৰ বাৰু মই আপোনালোকৰ ঘৰত থকাকৈ আহিলোঁ কিন্তু অহা দেওবাৰে মই ৰাগিনীক আমাৰ ঘৰত গ্ৰুপ ষ্টাডি কৰিবলৈ লৈ যাম আৰু ৰাতি আমাৰ ঘৰতে থাকি দিব আৰু তাই নহয় আণ্টি হ'ব ন বাৰু হ'ব দিয়া অ'কে আণ্টি খালি তুমি বুলিহে যাবলৈ দিছোঁ আকৌ দেই মোৰ লগত থাকিলে আপুনি একো টেনশ্যনেই ল'ব নালাগে আণ্টি আচ্ছা আণ্টি আপোনালোকৰ গোঁসাই ঘৰটো ক'ত আছে মানে সন্ধিয়া হৈছেতো মই অলপ প্ৰাৰ্থনা কৰি আহোঁ